নমস্কাৰ ইনফো আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আলোচনা কৰিম মহিলাসকলৰ কাৰণে নতুন এটা আঁচনি ওলাইছে। এই আঁচনিৰ জৰিয়তে মহিলাসকলে 2 লাখ টকা আৰ্থিক সাহায্য লাভ কৰিব প্ৰতি বছৰে। তো এই আৰ্থিক সাহায্য লাভ কৰিবৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কি কৰিব লাগিব আৰু কোনসকলে এই সুবিধা উপভোগ কৰিব পাৰিব, তো এই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণভাৱে জনাই দিম। তো আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকক। যদি মোৰ চেনেলত কোনোবাই নতুন আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। তো আপোনালোকে কেনেকৈ এই আঁচনিৰ জৰিয়তে 2 লাখ টকা আপোনালোকে আৰ্থিক সাহায্য লাভ কৰিব। চাওক, ইয়াতে কোৱা হৈছে মহিলাৰ বাবে নতুন স্বনিৰ্ভৰ আঁচনি, অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এটা আঁচনি ওলাইছে, যিটো আঁচনিৰ নাম স্বনিৰ্ভৰ আঁচনি। তো এই আঁচনিৰ জৰিয়তে আপোনালোকে 2 লাখ টকা লাভ কৰিব। তো আপোনালোকে 2 লাখ টকা লাভ কৰিবৰ বাবে কি কৰিব লাগিব মই সম্পূৰ্ণভাৱে জনাই দিম। চাওক, ইয়াত সবিশেষ দিয়া আছে। পিছপৰা শ্ৰেণীৰ মহিলা উদ্যোগীসকলৰ বাবে বছৰি 2 লাখ টকা 5% পৰ্যন্ত ঋণ লাভ কৰিবলৈ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ট্ৰমা লোন আঁচনিৰ, যাৰ ফলত তেওঁলোকৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰা হয়। অৰ্থাৎ যিসকলে এই আঁচনি এপ্লাই কৰিব সেইসকলক বছৰি আপোনালোকক 2 লাখ টকা দিয়া হ'ব। তো 2 লাখ টকা লাভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই কৈ দিম। তো লাভ কৰিবৰ কাৰণে ইয়াতে চাওক দিয়া হৈছে বছৰি 2 লাখ টকা আপোনালোকৰ ঋণৰ ধাৰ্য হ'ব 5% ৰাজসাহায্যৰ পৰিমাণ। স্বনিয়োজনৰ বাবে বাকী ধন হিতাকাৰী স্ব-মালিকৰ হ'ব লাগিব, অৰ্থাৎ আপোনালোকে বাকী ধনখিনি আপোনালোকৰ নিজৰ হ'ব লাগিব। হিতাধিকাৰীৰ মহিলাগৰাকীয়ে 2 লাখ টকা খৰচ পৰ্যন্ত প্ৰকল্পৰ নিজৰ কোনো ধৰণৰ ধন বিনিয়োগ কৰিব নালাগে। তো আপোনালোকে যিহেতু 2 লাখ টকা এপ্লাই কৰিব, তাৰ কাৰণে কোনো ধৰণৰ প্ৰকল্পৰ কোনো ধৰণৰ ধন বিনিয়োগ কৰিব নালাগে। ইয়াতে দিয়া আছে উৎস আৰু তথ্য হ'ব, ইয়াতে আপোনালোকে এবাৰ পঢ়ি চাব। মই বিশেষভাৱে জনাই দিম যে আপোনালোকে লাভ কেনেকৈ কৰিব। ইয়াৰ কাৰণে যোগ্যতা কি হ'ব লাগিব, যোগ্যতাৰ কথা কোৱা হৈছে। চাওক, ইয়াতে আবেদনকাৰীজনৰ মহিলা হ'ব লাগিব। আবেদনকাৰীজন কি হ'ব লাগিব, মহিলা হ'ব লাগিব। আবেদনকাৰীৰ বয়স 18 পৰা 55 বছৰৰ ভিতৰত হ'ব লাগিব। যিজনে আবেদন কৰিব মহিলা, সেই মহিলাৰ বয়স 18 পৰা 55 বছৰ হ'ব লাগিব। আবেদনকাৰী এজন উদ্যোগী হ'ব লাগিব। আবেদনকাৰীৰ মুঠ বাৰ্ষিক পৰিয়ালৰ আয় বছৰি 3 লাখকৈ কম হ'ব লাগিব। অৰ্থাৎ যিজনে আবেদন কৰিব সেই ফেমিলিৰ 3 লাখ টকাতকৈ কম হ'ব লাগিব বছৰি আয়। তো এইখিনি দিয়া আছে। তাৰপিছত আবেদনৰ প্ৰক্ৰিয়া, আপোনালোকে আবেদন যে কৰিব তাৰ কাৰণে কি প্ৰক্ৰিয়া গ্ৰহণ কৰিব লাগিব, তো ইয়াতে আপুনি চাব পাৰিব। চাওক, ইয়াতে দিয়া হৈছে যোগ্য আবেদনকাৰীয়ে ওচৰৰ SBS কাৰ্যালয়লৈ যাব লাগিব। তো আপোনালোকে SCS কাৰ্যালয়লৈ আপোনালোকে যাব। মহিলাৰ বাবে স্বনিৰ্ভৰ আঁচনিৰ নিৰ্ধাৰিত প্ৰপত্ৰ আবেদনকাৰী কৰিব লাগিব। অৰ্থাৎ আপোনালোকে যে স্বনিৰ্ভৰ আঁচনি এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছখিনি লৈ যাব লাগিব। আপুনি আপোনাৰ ওচৰৰ SCA কাৰ্যালয় এই লিংকত বিচাৰি পাবৰ বাবে এটা লিংক দিয়া আছে। তো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে এই লিংকৰ পৰা সকলোখিনি কৰিব পাৰিব। তাৰপিছত দ্বিতীয় পদক্ষেপ, আবেদন প্ৰপত্ৰ প্ৰয়োজনীয় বিৱৰণ লিখক আৰু বৃত্তি আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আৰু পচন্দৰ বিষয়ে উল্লেখ কৰক যদি আছে। যদি আপোনাৰ কিবা ক'ব লগা আছে তো ইয়াৰ মাজত আপুনি উল্লেখ কৰিব পাৰিব। তৃতীয়তে কোৱা হৈছে আপোনাৰ আবেদন প্ৰপত্ৰ প্ৰয়োজনীয় নথিপত্ৰকেইটা SCCS কাৰ্যালয়ত জমা হ'ব লাগিব। SCS কাৰ্যালয়ত জমা হ'ব লাগিব। আবেদনৰ পুনৰীক্ষণ কৰাৰ পিছত এই ঋণ SCSৰ দ্বাৰা অনুমোদিত হ'ব। অৰ্থাৎ আপোনাৰ ডকুমেণ্টছখিনি চাই তাৰপিছতহে আপোনাক অনুমোদিত কৰিব যে আপুনি বস্তুখিনি পাব নে নাই, সেই বস্তুটো চাব। ইয়াতে নথিপত্ৰৰ প্ৰয়োজন, তো ইয়াৰ কাৰণে আপুনি যে আবেদন কৰিব বছৰি 2 লাখ টকা কেনেকৈ পাব, তাৰ কাৰণে কি নথিপত্ৰ লাগিব ইয়াতে দিয়া আছে। তো মই কৈ দিছোঁ, পৰিচয় প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড লাগিব। আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। তাৰপিছত ডমিচিয়েল চাৰ্টিফিকেট লাগিব। ডমিচিয়েল চাৰ্টিফিকেট আপোনালোকে বনাই ল'ব। জাতি প্ৰমাণ পত্ৰ লাগিব, আপোনাৰ জাতিৰ প্ৰমাণ পত্ৰ লাগিব, অৰ্থাৎ সংৰক্ষিত শ্ৰেণীৰ বাবে, যিসকলৰ সংৰক্ষিত শ্ৰেণীৰ আণ্ডাৰত হয়। পাছপৰ্ট আকাৰৰ আবেদনকাৰীৰ ফটো লাগিব, অৰ্থাৎ আপোনাৰ পাছপৰ্ট চাইজৰ ফটো লাগিব। তো এইখিনি আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ লাগিব। তাৰপিছত আপোনালোকে যোগ্যতা সেইখিনি কেনেকৈ পৰীক্ষা কৰিব ইয়াতে দিয়া আছে, যোগ্যতা পৰীক্ষা কৰক। তো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, ইয়াতে কেইটামান অপশ্যন দিয়া আছে। চ' মহিলাৰ বাবে নতুন স্বনিৰ্ভৰ আঁচনি। তো ইয়াতে ডু ইউ আইডেণ্টিফাই এজ এ ফিমেল, অৰ্থাৎ আপুনি ফিমেল হয় নে নহয় তাক এইটো টিকচিন দিব দিছে। তো ইয়াতে আপোনালোকে ইয়েছ ন', তো আপুনি যদি ফিমেল হয় তেনেহ'লে ইয়েছ দি দিব। তাৰপিছত দিছে ইজ ইউৰ এজ বিটুইন 18 years
টু এণ্ড 55 ইয়াৰ্ছ অৰ্থাৎ আপোনাৰ বয়স 18 পৰা 55 বছৰ হ'ব লাগিব। তো আপুনি ইয়াতে ইয়েছ দি দিব যদি আপোনাৰ 18 পৰা 55 বছৰৰ ভিতৰত হয়। তাৰপিছত দিছে আৰ ইউ এ ইণ্টাৰভিউৰ, তো আপুনি এজন ব্যৱসায়ী হ'ব লাগিব। তো ব্যৱসায় হ'লেহে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। তো আপুনি যদি ব্যৱসায় হয় তেনেহ'লে আপুনি ইয়েছ দি দিব। তাৰপিছত দিয়া আছে ডু ইউ বিলং এ বেকৱাৰ্ড ক্লাছ, যদি আপুনি বেকৱাৰ্ড ক্লাছৰ আণ্ডাৰত হয় সেই বস্তুটো আপোনাৰ চিলেক্ট কৰিব লাগিব। ইয়াতে লিংক এটা দিয়া আছে, ৰেফাৰ দিছ লিংক ফৰ ষ্টেট ৱাইজ লিষ্ট অফ বেকৱাৰ্ড ক্লাছ, যিসকলে অৰ্থাৎ বেকৱাৰ্ড ক্লাছৰ আণ্ডাৰত হয় সেইসকলৰ ইয়াতে লিংকটো দিয়া আছে। তো ইয়াতে ক্লিক কৰিলে তাৰপিছত আপুনি চাই পিনে ইয়াতে ইয়েছটো দি দিব পাৰিব। তো আৰু কোৱা হৈছে ইজ দ্য টোটেল এনুৱেল ইনকাম অফ ইয়'ৰ ফেমিলি লেছ দেন 3 লাখ, অৰ্থাৎ আপোনাৰ বাৰ্ষিক আয় 3 লাখতকৈ কম হ'ব লাগিব। তো ইয়াতে আপোনাৰ যদি 3 লাখতকৈ কম হয় তেনেহ'লে আপুনি ইয়াতে কি কৰিব, ইয়েছ দিব। তাৰপিছত ইয়াতে আপোনালোকে ডেস্ক মাৰিব লাগিব। ডেস্ক মৰাৰ পিছত আপুনি যোগ্যতাৰ বাবে আপোনাৰ হয়নে নহয় সেই বস্তুটো আপুনি নিজেই চাব পাৰিব। তো আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।